ডিজিটাল ডেস্ক সমগ্ৰ ৰাজ্যতে বিমান পৰিবহণৰ আন্তঃগাঁথনিক সম্প্ৰসাৰণ আৰু আঞ্চলিক সংযোগ বৃদ্ধিৰ বাবে লোকসেৱা ভৱনত অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হয়। অসমত নতুন গ্ৰীণফিল্ড বিমানবন্দৰৰ প্ৰাক সম্ভাৱনীয়তা জৰীপৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। ডিজিটেল সংবাদ হাওৰাঘাট। কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চেণ্টাৰৰ ২ নং কাৰক বিলাসপুৰী গাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে ফুলনি আঞ্চলিক সমিতি গঠন কৰা হয়। ডিজিটেল সংবাদ ধেমাজি। অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহক আমি পট্টা দিমে আৰু অবৈধ বাংলাদেশী মুছলমানক এটা এটাকৈ খেদি পঠিয়াম, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিজিটেল সংবাদ নগাঁও। নগাঁও জিলাৰ বৰমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টৰ কৃষকসকলে শুক্ৰবাৰে ভূমিৰ মালিকীস্বত্ব বিচাৰি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এক আনুষ্ঠানিক আবেদন দাখিল কৰে। ডিজিটেল সংবাদ নগাঁও। ৰাজ্য কপুৱা নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন আদালতে নিৰ্ধাৰণ কৰে। সম্প্ৰতি চূড়ান্ত ৰায়দানৰ দিশে বিচাৰ প্ৰক্ৰিয়াই গতি লাভ কৰিছে। ডিজিটেল সংবাদ ধুবুৰী। ধুবুৰী জিলা কাৰাগাৰৰ সন্মুখত আজি জিন্দাবাদ ধ্বনিৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নাজিমুল হকক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। এমাহৰো অধিক সময় জেল হাজতত থকাৰ অন্তত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহে। ডিজিটেল সংবাদ নগাঁও। সমাজৰ এক অবিচ্ছেদ্য অংশ হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকল। প্ৰায়ে সঠিক পৰামৰ্শ, চৰকাৰী আঁচনি আৰু আধুনিক সৰঞ্জামৰ অভাৱত তেওঁলোকৰ প্ৰতিভা বিকশিত হ'বলৈ সুযোগ নাপায়। এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে মানৱ সেৱাই ঈশ্বৰ সেৱা বাণী স্বৰগত কৰি আগন্তুক ৰামনৱমী উৎসৱ 2024 লগত সংগতি ৰাখি নগাঁও জিলাৰ পুৰণি গুদামস্থিত শ্ৰী শিৰডি সাইবাবা মন্দিৰ প্ৰাংগণত শুক্ৰবাৰে এক সজাগতা তথা মূল্যায়ন শিবিৰ এৱাৰনেছ কাম এছেছমেণ্ট কেম্প সফলতাৰে অনুষ্ঠিত হৈ যায়। ডিজিটেল সংবাদ গুৱাহাটী। অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ সময় পৰিৱৰ্তনৰ শীৰ্ষক যাত্ৰা শুক্ৰবাৰে যোৰহাট জিলাত প্ৰৱেশ কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ডিজিটেল সংবাদ ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বৃহস্পতিবাৰে চেন্নাইত চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবুৱেৰ বিৰুদ্ধে খেলা টি-20 বিশ্বকাপৰ ছুপাৰ 8 ৰাউণ্ডত খুব ভাল খেল প্ৰদৰ্শন কৰে। মেচখনত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে 23টা বলত সংগ্ৰহ কৰে 50 ৰান। ডিজিটেল সংবাদ শিলচৰ। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শ্ৰীভূমি আৰক্ষীয়ে। শুক্ৰবাৰে পাথাৰকান্দি এলেকাৰ ড্ৰাগছ মাফিয়া কবিৰ উদ্দিনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় ইয়াবা টেবলেট আৰক্ষীয়ে জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় 5 কোটি টকা বুলি জানিব পৰা গৈছে। ডিজিটেল সংবাদ মিৰ্জা। সদ্য ঘোষিত অসম লোকসেৱা আয়োগ APSC সংযুক্ত প্ৰতিযোগিতা 2024 বৰ্ষৰ পৰীক্ষাত পলাশবাৰী সমষ্টিৰ দুগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ দক্ষিণ কামৰূপৰ লগতে চৰাপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। ডিজিটেল সংবাদ গুৱাহাটী। আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পদাৰ্থ বিজ্ঞান বিভাগে সন্মানীয় নেচাৰ ইণ্ডেক্স 2025 ৰেংকিঙত অভূতপূৰ্বভাৱে 57নং স্থান লাভ কৰি দেশৰ বহু শীৰ্ষস্থানীয় প্ৰতিষ্ঠানক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। একে সময়তে স্প্ৰিংগাৰ নেচাৰে সংৰক্ষণ কৰা নেচাৰ ইণ্ডেক্স ডেটাবেছত আমৰিক গৱেষণা আউটপুটৰ ক্ষেত্ৰত RGUৱে 89তম স্থান লাভ কৰিছে। ডিজিটেল সংবাদ মিৰ্জা। মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শদান কোষে আভ্যন্তৰীণ মান নিৰ্ণয়ক কোষৰ সহযোগত বৃহস্পতিবাৰে সমযোজন প্ৰত্যাহ্বান আৰু ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য শীৰ্ষক এখনি বক্তৃতানুষ্ঠান আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ডিজিটেল সংবাদ মানৱ সেৱাৰ অত্যন্ত প্ৰয়োজনীয় পদাৰ্থবিধ হৈছে পানী। দেহত যাতে পানীৰ পৰিমাণ হ্ৰাস নাপায় আৰু মানৱ দেহ যাতে সজীৱ হৈ থাকে অৰ্থাৎ হাইড্ৰেটেড হৈ থাকে তাৰ বাবে কেনভিউ নামৰ কোম্পানীটোৱে প্ৰয়াস কৰিছে। এই কোম্পানীটোৱে ORSL আৰু ERZL সৈতে এক কৌশল ঘোষণা কৰিছে।